ফ্ৰেণ্ডছ, আপোনালোক সকলোকে কুইক কুকিং চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি নহয়, মই এটা চৰ্বত লৈ আহিছোঁ। আপোনালোকে এবাৰ এই বেলটো কোনোবাই খাই পাইছেনে? এই বেলটোৰ নাম হয় কদবেল। এইটো মোৰ মা ঘৰত হয় আৰু মই কেইবাদিনৰ আগতে মা ঘৰলৈ গৈ এই বেলটো এটাই পাইছিলোঁ, লৈ আহিলোঁ আৰু গছ এজোপা আনি পেলাই মই এতিয়া ঘৰত ৰুইছোঁ। চাওক, যেতিয়া পকি যায় বেলটো এনেকুৱা ধৰণে হয়। আৰু যেতিয়া আমি আগতে স্কুলৰ পৰা আহোঁ, এইটোৰ লগত মানে ইম'শ্যন জড়িত আছে। স্কুলৰ পৰা বা কলেজৰ পৰা য'ৰ পৰাই আহোঁ, আমাক প্ৰত্যেককে মায়ে আমাক এই বেলটো খাবলৈ দিয়ে। আৰু ইয়াত আপোনালোকে দেখিছে এইটো কালাৰ অৰেঞ্জৰ নিচিনা যেতিয়া হৈ গ'ল, তাত নিমখ অকণমান দি মায়ে এনেকৈ উলিয়াই পেলাই আমাক খাবলৈ দিয়ে, নতুবা মায়ে চৰ্বত বনাই দিয়ে। চাওক কিমান সুন্দৰ, কালাৰটো কিমান ধুনীয়া। কোনোবাই যদি দেখিছে, কাৰোবাৰ ঘৰত আছে, তেতিয়াহ'লে মোক জনাবচোন। খুব ভাল লাগে খাই। আৰু এইটো মই পানীৰ লগত মিলাই দিছোঁ আৰু পানীখিনিত মই নিমখ আৰু চেনি দি দিম। আৰু এই চৰ্বতটো খুব হেল্ডি চৰ্বত হয়, গৰমত খাবলৈ ভাল। আৰু আজি আমি এগিলাচ বনাই অকণমানকৈ আমি চাৰিটাই খাম, যিহেতু মাৰ ঘৰত এটাই পালোঁ, তাৰমানে সিহঁতে খাই শেষে কৰিলে। আৰু আগতে দিয়ে, এতিয়া লকডাউনত মানুহবোৰ অহা যোৱা কমি গৈছে যে, সেইটো কাৰণে এনেধৰণে এই চৰ্বতটো বনাই আমি গুটিয়ে চুটিয়ে যিমান আছে আপুনি চাকিব নালাগে, খাই দিব লাগে। খুব সুন্দৰ চৰ্বত। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে দেখি পেলাই ক'ব। আৰু যদি কাৰোবাৰ ঘৰত আছে, কোনোবাই খাইছে, সেইটোও মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ আজি এই চৰ্বত ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোক লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।